আজি হৈছে হেঁপাহৰ মাঘৰ বিহু দিনটো আৰু ৰাতিপুৱাই বাবাই মেজি জ্বলালে। আমিও মেজিৰ জুই পুৱাব আহিলো পথাৰত। আমাৰ মেজিটো জ্বলাই পেলাই এয়া গলো শংকৰদাহঁতৰ ভেলাঘৰটো পুৱাব। ঘৰটো অলপ সৰু, মানে জুমনৰ কাৰণে বনাইছিলে শংকৰদাই, আৰু এইফালে এইটো ইমনৰ মেজিও জ্বলালো। আৰু এয়া চাওক ভায়েক বৈনীয়েকৰ মৰম। এনেকৈ ঘৰত আহি পেলাই প্ৰথমতে চোতালখন মুচিলো মাৰ লগত, আৰু গা পা ধুই পেলাই খালো চাহ। চাহ খাই উঠি আমাৰ গোটেইবোৰৰে বাহিৰত এয়া মেল, আৰু এইফালে সিফালে বাবা ৰাইজৰ মেজি জ্বলাই আহিলে আৰু লগত লৈ আহিছে আঙলাৰ। এয়া খালো দুপৰীয়া ৰাতিৰে ৰৈ যোৱা পোলা আৰু ভাত খাই থাকোঁতে আহি পালে ইহঁতকো কিবা কিবি খাব দিলো। আৰু চুনুৰ আজি বাৰ্থডে। তাইৰ বাৰ্থডে প্ৰত্যেক বছৰেই বিহুতেই পৰে, তাৰ কাৰণে তাই আমাক পাৰ্টি চাৰ্টি একো নিদিয়ে গাইছ। এনেকৈ পিঠা চিঠা খুৱাই সন্তুষ্ট কৰি থৈ দিয়ে। এই দিনটোত মই এটা লং ব্লগো আপলোড কৰিছোঁ, আপোনালোকে যদি চাব বিচাৰে লিংকত যাই চাব পাৰে। গধূলি আহিলোঁ মই মেহেন্দি দিব। অহাকালি যিহেতুকে জোৰোণ আছে। এইফালে ভিনদেউহঁতে কাম কৰি আছে মণ্ডপত। আমাৰ কইনা মেহেন্দি হৈ গ'ল কমপ্লিট। এইফালে মুনুলাই লিখি আছে জুবিনদাৰ নাম, আৰু মেহেন্দি দি উঠি আমি আহিলোঁ ঘৰত। তো আজিলৈ এইখিনিয়েই, বাই।